তো বন্ধুসকল আজি আমি যাম ফুৰিব মানে লগৰ ল'ৰা এটাৰ মানে এক্সাম আছে মুক্তাপুৰ গুৰেশ্বৰ মুক্তাপুৰ তাতে যাম আমি। মই গাটো ধুই লওঁ বঢ়িয়া কৰি, ধুই কৰি মানে ক'ৰবাত গ'লে গা ধুব লাগে তো সেইকাৰণে গা চা ধুই লওঁ, তাৰপিছত আপোনালোকক দেখাই আছোঁ ভিডিঅ'টো চাই লম্পেন এইটোৱে পিন্ধিম, কিন্তু চাৰ্ট এইটো পিন্ধো দে, ভাল লাগব দিছে। এ মা কাকে খান কৈ পাকে খান দি চুলিখিনি চুচি লওঁ। মোবাইলটো পৰি গ'ল গন্ধা। বেগটোলাৰ পৰা দাউৰি আহিছা নাৰিকল কাটবা এৰি কিবা আছে পইচা দেখলি চাও এই চাও খুচুৰা পইচা শুন না দে খুৰী কয়ে চেনেলটো ছাবস্ক্ৰাইব কৰি দিম দিয়ক নকয় গা मेरे को बादी नहीं নাই হই চ্যানেল তো সাবস্ক্রাইব করে দিবি আমায় বাইল লৈ কিবা দিবি না কি দিবি কিবা এনে নাৰিকল চানি আৰু চাহ চানলি বনি চাল আমাৰ চাউল খেতিয়ে নাই, আমি খেতিয়ে নকৰোঁ আৰু শুকনাল খালি আৰু চেনেলটো ছাবস্ক্ৰাইব কৰবা দি আৰু চ্যানেল তো সাবস্ক্রাইব করে দিবি এ নহয় ৰ হেৰি এই বাছৰি কোলাব মোৰ 300 দিব লাগে। বিছনাৰ তলৰ মুদ্দা আমাৰ পইচা 300 বেছি আছে 350 আছে 50 টাকা দি কলা বুট মাৰবা নাংগে যাবা তুমি হেৰি মই যাওঁ দে এটা মুম দি বাই বাই টাকা যাম বাই বাই দিয়ে যাম এ বৌ ক কি চাম্মা হা হয় নেকি গাঁও কাৰ লগত ধুইছা অকলে ধুইছা পাঁচছা ধুবা শুনা তুমি কোনফালে যাবি গেঞ্জি পিন্ধিবি ডাঙৰ নানি পিন্ধি দিব ৰুমাল কিনিম দেখোন ৰুমাল নাই হা এই এটো দি কুৱাব লাগিব নাৰিকলটো দি ক'লা ভুট্টক যাওঁ মই চিনি পাম যাওঁ মই এই ঘূৰি যাওঁ যাম দে আমানুল বাই বাই মাৰিম অকলে ভুট্টক মাৰি আহিম মই একেলগে টিকলি যাওঁ নাৰিকল দি মাৰি দিম মই বেছি লাগাত পচি ঠিক আছে ঘৰত মানে পৰি সি মানে এক্সাম আছে এক্সাম থাকি আমাৰ যোনটো বাইটি বিয়া দিছোঁ সিহঁতৰ ঘৰৰ ওচৰতে পচি পৰীক্ষাটো পঢ়িলে তাৰমানে সেই পঢ়াটো অলপ অসুবিধা হ'ব তাতে ইয়াতে পোৱা গেলি আৰু দেৰিও হয় সেনেকৈ মানে আমাৰ বাইটি এটা থাকি পেলাই পৰীক্ষাটো দিব আৰু মোক লগ ধৰছি চিনি নাপায় সি গুৰেশ্বৰ নাওকাটা গুৰেশ্বৰৰ কাষত এতিয়া পৰীক্ষাটো হ'ব যাই আছোঁ এতিয়া ঘৰত যাম ঘৰৰ পৰা ডাইৰেক্ট বকৰ পৰা ডাইৰেক্ট আৰু গুৱাহাটীৰ পৰা বগামাটিৰ ওচৰতে আমাৰ ঘৰৰ পৰা বকলৈকে আমি বাইকতে গ'লোঁ মানে আমাক দুটাক থ'ব গৈছে এটা লগৰ ল'ৰাই থেংক ইউ উদ্যান মোক খাবা কাৰণে থেংক ইউ উদ্যান সঁচাই কৈছে
ভাইটিহঁতৰ ঘৰত যোৱা মানে ক্লিপ ল'ব নোৱাৰিলোঁ, মানে এণ্টে লাজ কৰে গোটেইবিলাকে, সেইকাৰণে ক্লিপ নল'লোঁ। আহা ভিডিঅ' এইটো মানে ৰাতি থাকি আমি পুৱা বৰ্তমান পৰীক্ষা দিব যাই আছোঁ। সি এইফালে পৰীক্ষা দিব গৈছে আৰু মই খাই আছোঁ ৰোল, এগ ৰোল বনাব দিছোঁ। মই আহি গৈছোঁ আৰু যাৰ মানে ভিডিঅ' কৰা নহ'ল, তাৰমানে হ'ল কি তাতে পৰীক্ষাটোতে 4টা বাজিছে, তাৰপিছত দেহা চেচ ৰখি মোৰ দেহাত মানে একেবাৰে চেচ হৈ গৈছে। আৰু তাৰমানে কি হ'ল, লগৰ ল'ৰাৰ লগত তাৰমানে এলতে আহিলোঁ বকলৈকে, বকৰ পৰা বাইকত আনছে, ৰাতি ভিডিঅ' কৰা নহ'ল আৰু গা চা ভাল নহয়। তো বাকীখিনি ক্লিপ চাই থাকিব আপোনালোকে, আৰু এইখিনি আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব প্লিজ প্লিজ প্লিজ।